Karbi Anglong no resim kang tang ki asong avelo puben pini KULA Klm per asong klang thusi bang thomatum raikom sakhi arideng kaching na Manja police station angkang along pini pai ni phai ke thomarni ada 45 formalom nonaki mike klang Klm per asong Karbi United Liberation Army hiek pen KULA asong tumpen raikom sakhi ang bong helepen chitengkheng dut ajok bang ke thom KULA asong raikom sakhi arideng kaching nang check bang ke thomatum phan KULA mai pu Daniel Teron cheparjan DP Krongjang Lapden General Secretary Sedeng Tungjang Finance Secretary Arjak Ijang Cheparjan Thengtom Hansi Pusi Bangke Thomatum Phanta Raikom Saiki Dum Pangthekpon KULA Maipu Abangke Ahir Ingtang Rakpan Areng Hukiso Ajok Nona Bangke Raikom Saiki Tum Sikilang Hemlong An Sikilang Pon Phan Langpon Bomro Pusi Birta Ritnulong News Report PK News Amar Joa Mahot Lastor Fale Okoman Bokolia Thana area Okoman দুই এজনৰ পৰা কমপ্লেইন পাইছিলো যে অকমান ইহঁতৰ ফোন নম্বৰ এটা দুটাৰ পৰা মানে এক্সটৰ্শন কল আহিছিল তো যোনে এক্সটৰ্শন কল কৰে ইহঁতি কয় যে আমি নতুন সংগঠন এটা খুলিছো কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মি KULA বুলি সো সংগঠনৰ নামত ইহঁতি মানে এক্সটৰ্শন ডিমান্ড দিছিল তো আমি এই ফোন নম্বৰ আৰু অকমান হিউম্যান ইন্টেলিজেন্স এনালাইজ কৰাৰ পিছত সাসপেক্টেড এজন মানুহক মানে ইন্টাৰোগেশনৰ কাৰণে অলপ থানালে মতা হৈছে তেওঁৰ নামটো হ'ল থেংটম হানছে বুলি তেওঁ ফোন দুটা আমি ৰিকভাৰ কৰিছো তো ফোনত আমি কিছুমান অডিও ৰেকৰ্ডিং সাসপেক্টেড অলপ পোৱা গৈছিলে আৰু তেওঁকো হুটপুছ কৰোতে তেওঁ কনফেছো কৰিছে যে তেওঁ এনেকা KULA বুলি সংগঠন এটাৰ তেওঁ মেম্বাৰ হয় বুলি তেওঁ একচুয়ালি ফাইনেন্স সেক্ৰেটাৰী হয় তো তেওঁ আমি আৰু অকমান হুটপুছ কৰোতে তেওঁ আৰু এজনৰ ফোনৰ পৰা আৰু অকমান ইফালে হেৰি কৰোতে আৰু এজনৰ কথা উলালে তেওঁ নামটো হৈছে প্ৰণৱ টিমুং বুলি তা প্ৰণৱ টিমুঙক আমি থানালে মাতি আনি হুটপুছ কৰোতে আৰু ফোন নম্বৰ বিলাক অলপ মেচ কৰোতে আমি গম পোৱা গল যে তেওঁ KULA সংগঠনটোৰ জেনাৰেল সেক্ৰেটাৰী হয় তাৰপিছত অকমান হেণ্ডৰাইটিং বিলাকো আমি মেচ কৰা হ'ল তাৰপিছত ইহঁতৰ পজেশনৰ পৰা আমি ডিমান্ড পেড যেটো ডিমান্ড লেটাৰ ইস্যু হৈছিলে ডিমান্ড পেড সিল বিলাক ৰিকভাৰি হ'ল তাৰপিছত ইতিমধ্যে আমাৰ কেছ এটাটো ৰেজিষ্টাৰ হৈছিলে বকলিয়া থানা তাৰ আন্ডাৰত আমি ইহঁত দুজনক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছিলে তাৰপিছত আৰু এজন মেম্বাৰ এজনৰ কথা গম পাইছিলো তেওঁৰ নাম হ'ল ডেনিয়েল টেৰন বুলি যিজন আমি চেয়াৰম্যান হয় KULA সংগঠন ডেনিয়েল টেৰনৰ অলপ ৰেকৰ্ড চাওঁতে গম পোৱা গৈছিল যে তেওঁ অলৰেডি মানজা থানাৰ আন্ডাৰত আৰু বৰপথাৰ থানাৰ আন্ডাৰত কেছত অলৰেডি এৰেষ্ট হোৱা আছিল আৰু হেতু সময়ত তেওঁৰ পৰা আৰ্মছ ৰিকভাৰিও হৈছিল ৰেকৰ্ড আছিল যে এটো ফোন ফটো আৰু আপোনাৰ এড্ৰেছ এইবিলাক অলপ বিচাৰি পাইছো আৰু যোৱা ৰাতি আমি তেওঁ অলপ সোৰ্সৰ পৰা ইনভলভ মুভমেন্টৰ কথা গম পাইছিলো এই সংগঠনৰ মেম্বাৰ্স কিছুমান অলপ মানজা এৰিয়াত লাংবকু এৰিয়াত মুভমেন্টৰ খবৰ পাইছিলো তো একৰ্ডিংলি আমি এনেকে ৰাতি অপাৰেশন টা লঞ্চ কৰা হৈছিল অপাৰেশনত আমি মাল্টিপল জায়গাত এম্বিউজ কৰি আছিলো আৰু তাৰপিছত আপোনাৰ 3:30 মান বজাত আৰু অলপ সাসপেক্টেড মুভমেন্ট কিছুমান অকমান অবজাৰ্ভ কৰা হওঁতে আমি সিগনেল দিছিলো ৰখিবলে আৰু নিজকে আইডেন্টিফাই কৰাবলে কিন্তু হিয়তি ফায়াৰিং ষ্টাৰ্ট কৰিছিলে কৰাৰ কাৰণে আমিও আমাৰ সেলফ ডিফেন্সত কন্ট্ৰোল ফায়াৰিং কৰিবলগিয়া হ'ল অকমান মোমেন্টছৰ কাৰণে এটো কন্টিনিউ কৰাৰ পিছত হিফালৰ পৰা যেতিয়া বন্ধ হ'ল হেৰি হোৱাৰ পিছত আমি অলপ জায়গাটো সাৰ্চ কৰোতে এজন মানে ভৰিত অলপ ইনজিয়ৰ্ড হৈ পেলে পৰি থকা হেৰি পাইছিল তো তেওঁ তাৰ পিছত আমাৰটো অকমান আছে ৰেকৰ্ড বিলাক তেওঁ আমি আইডেন্টিফাই কৰা হ'ল ডেনিয়েল টেৰন বুলি তাৰ পিছত তেওঁ ইমিডিয়েটলি আমি হস্পিটেল লৈ আহিলো আৰু তেওঁৰ পজেশনৰ পৰা .22 পিস্তল এমিউনেশনছ আৰু AK মেগাজিন এমিউনেশনছ আৰু যেটো মোবাইল ফোন বা যেটো ফোন নম্বৰৰ পৰা এক্সটৰ্শন ডিমান্ড বিলাক আহিছে হেতু তেওঁৰ পজেশনৰ পৰা পোৱা গৈছে বৰ্তমান হিমানে বাকি আমাৰ ইনভেষ্টিগেচন চলি আছে